আমাৰ উপস্থিত হৈছোঁ তিনিগৰাকী আমাৰ জ্যেষ্ঠ ইয়াৰে সদস্য পৰলোক প্ৰাপ্তি হ'ল। সেইকাৰণে আজি আমি সকলোৱে ইয়াতে তেওঁলোকৰ তিনিজনৰ উপলক্ষে আমি আজি ইয়াত অকণমান নাম কীৰ্তন কৰিম বুলি ভাবিছোঁ। সকলো গোপিনী আহিছে। এয়া এতিয়া আমি নাম কীৰ্তন আৰম্ভ কৰিছোঁ। পূজাৰী সৰুদেউ বুলি পৰিচিত বাবুল চন্দ্ৰ গোস্বামী আৰু আমাৰ এই মন্দিৰৰে গোপিনীসকলৰ মাজৰ নামতী বুলু কোচ আৰু ৰংমলা কলিতা এই গোটেইকেইজনৰ স্মৃতিত আৰক্ষী ছাউনী নিবাসী গোপিনীসকলে আমাৰ এই মন্দিৰত তেখেতসকলৰ আত্মাৰ সদ্গতি কামনা কৰি বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি হৰিৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰি ধূপ দীপ নৈবেদ্যাদি শৰাই আগবঢ়াই ভগৱন্ত বাসুদেৱৰ চৰণত তেখেতসকলৰ আত্মাৰ সদ্গতি কৰি আৰু পৰিয়ালবৰ্গৰ আশু কামনা কৰি শ্ৰী হৰিৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰি জানুপাতে সেৱা প্ৰাৰ্থনা কৰিবলৈ মানস কৰিছে। এয়া গোপিনীসকলক নামৰ সেৱা ল'বলৈ আহ্বান জনাইছোঁ।
সকলো ভক্তপ্ৰাণ ৰাইজে এক মৌন প্ৰাৰ্থনা কৰিব। আশুতোষ মহাপ্ৰভু আপোনাৰ এই মন্দিৰৰে আপোনাৰ সহাকাৰী পূজাৰী সৰুদেউ বুলি পৰিচিত বাবুল গোস্বামীদেৱ আৰু আমাৰ এই গোপিনীসকলৰ মাজৰে নামতি বুলু কোচ স্বৰ্গীয় ৰংমালা কলিতা এইসকলৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি আৰক্ষী ছাউনী নিবাসী গোপিনীসকলে তেখেতসকলৰ বিদেহী আত্মাৰ সদ্গতি কৰি কামনা কৰি আজি ইয়াতে আপোনাৰ শ্ৰীচৰণত গন্ধপুষ্প ভূপদেৱ নৈবেদ্য নিবেদন কৰি হৰিৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিছে। এই হৰিৰ নাম গুণৰ ধ্বনি বৈকুণ্ঠে প্ৰকাশ কৰি বিদেহী আত্মাৰ সদ্গতি কৰি আৰু এই সেৱা ভাগী গোপিনীসকলৰ
গৃহধর সদস্য স্বামী ভাৰ্যা পুত্ৰ পুত্ৰী ইষ্ট মিত্ৰ জ্ঞাতি বন্ধু সবাৰো অপায় মংগল লাভ কৰি সুমংগল বিধান কৰি সদায় আপোনাৰ নাম গুণ গাবলৈ শক্তিমন্ত হৈ নিৰ্বিঘ্নে আপোনাৰ চৰণ চক্ৰ চাগ্ৰাণ কৰি কল্যাণ ৰক্ষা কৰিব। বাসুদেৱক যদি হৰি বল হৰি বল হৰি বল আৰু এবাৰ হৰি বল